কওক ছাৰ ঘৰলৈ যাওঁ ঘৰলৈ যাব ন অঁ আপুনি তলৰ চেঞ্জ ষ্টেপটো কিয় লগোৱা নাই ইয়াত নামিছিলে যে পেচাব কৰিছিলে সেইটো লগোৱা নাই কিয় লগালে সেইটো নলগালে ফাইন হয় আৰু ডকুমেণ্টছবিলাক দেখাওকচোন পলিউশ্যনখন চাওঁ এইখন পলিউশ্যন এইখন ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চটো চাই দিব চাই এই ওচৰতে ঘৰ সাপেখাতি চাৰিআলি ফাইন এটা হ'ব নহয় চৰকাৰ ঘৰত ফাইন এটা দি যাব লাগিব তোমালোকে এতিয়া ফাইন কাটি দিব তাত ভিডিঅ' বনাওঁ ইউটিউব আছে মোৰ চেনেল মিষ্টাৰ বসুমতাৰী বুলি বেমাৰ জ্বৰত কৈছে না পূৰা দুৰ্বল নিচিনা হৈ আছে সেইটো কাৰণে জাহাজী কল কিনি লৈ আহিছোঁ কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল अभी मजा आएगा ना भिड़ বন্ধুসকল আপোনালোক নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ এফালে এটা ধুনীয়া জেগাত যাবলৈ লৈছোঁ আৰু এইফালে আছে পাপু ভাইটি বহুত দিনৰ মূৰত পাপু ভাইটিৰ লগত আকৌ এটা ৰাইড কৰিব বিচাৰিছোঁ আৰু আজি ধুনীয়া এটা লোকেশ্যনত গৈ আছোঁ আপোনালোকে পূৰা ভিডিঅ'টো শেষলৈ চাই থাকক গাইছ অ'কে আৰু এতিয়া মই ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু জাষ্ট আৰু বহুত দিনৰ মই ৰাইড কৰিব লৈছোঁ ন আপোনালোকে গমেই পাইছিলে আগৰ ভিডিঅ'কেইটা চালে যেতিয়া কিমান জ্বৰ হৈছিলে ন নাগালেণ্ডত সেইদিনা বৰষুণ তেতিয়াৰ পৰা মানে পূৰা জ্বৰ তামাম জ্বৰ মানে এদিনতো শুয়ে থাকিলোঁ তাৰপিছত ভিডিঅ' বনাবলৈও তেনেকৈ টাইম পোৱা নাই এইকেইদিন ইমান কৈছোঁ নহয় জ্বৰ মূৰৰ বিষ এতিয়া পিল খাই বেজি লৈ পিনিহে ভাল হৈছে আকৌ আজি এতিয়া এটা আপোনালোকক এটা ধুনীয়া লোকেশ্যনত পূৰা আপোনালোকৰ মজা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকে পূৰা ভিডিঅ'টো শেষলৈ চাই থাকিব আজি আৰু চবফালে পথাৰ চাওক না আৰু এনেকুৱা ৰাস্তা নহয় গৈ কিবা এটা ভাল লাগে মানে আৰু আমি গাঁৱত থাকোঁ ন গাঁৱৰ পৰিৱেশবিলাক ইমান মজা লাগে যেতিয়া টাউনত যাওঁ বা তেনেকৈ কিবা এটা ভাল নালাগে আকৌ যেতিয়া গাঁৱত আহোঁ ৱাও আৰু ভাই লোক अभी तेल भरा के हम निकल गया तेल डिपो से अभी जाएगा हम लोगों का लोकेशन 15 আগষ্টৰ কাৰণে পূৰা তাগৰা চেকিন হৈছে মানে এইকেইদিন কৈছোঁ নাই 15 আগষ্টৰ কাৰণে পূৰা তাগৰা চেকিন মানে এতিয়া সাপেখাতি চাৰিআলিৰ পৰা ওলাই আহিলোঁ আৰু চেকিন হৈছে কৈছোঁ নাই এইকেইদিন পূৰা হেভি চেকিন কৈছোঁ মোৰ তৰফৰ পৰা হেপী ইণ্ডিপেণ্ডেঞ্চ ডে সকলোকে মোৰ তৰফৰ পৰা চেকিন হৈছে কৈছোঁ নাই পূৰা মানে চাৰিআলিলৈ ওলাই আহিব নোৱাৰোঁ ইমান চেকিন আৰু এতিয়া আহি আমি সাপেখাতি পালোঁহি সাপেখাতি অভাৰব্ৰিজৰ ওচৰত পালোঁহি আৰু এতিয়া অভাৰব্ৰিজখনততো উঠিব দিয়াই নাই বহুত কেইদিন হৈ গ'ল এতিয়া ছাইডেদিয়ে যাওঁ আৰু সাপেখাতি অভাৰব্ৰিজৰ তলেদি কাষলে ফোন জাগে দি গ'লে দি থাকে মানে লা 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 না 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 আজিকালি ৰাস্তাবিলাক কৈছোঁ ন ইমান মজা লাগে গৈ পিনে আৰু আমাৰ সাপেখাতি পৰা যোনটো ডিব্ৰুগড় যায় ন ডিব্ৰুগড় যোনটো নেশ্যনেল হাই ৰোড সেইটো মানে পূৰা ফিনফিনীয়া হৈ গ'ল কৈছোঁ নাই মই মানে আহি মজা লাগে আজিকালি পূৰা ৰাস্তা ফিনফিনীয়া হৈ গ'ল গাইজ আহি এতিয়া আমি যুগতলি চাহ বাগান পালোঁহি আৰু আজি চাওক না পাপু ভাইটিয়ে মানে কি আনদিনা সদায় লগ ধৰি থাকোঁ নাহে মানে আজি চাওক পূৰা হাফ পেণ্ট পিন্ধাই পিনি লৈ আহিলোঁ ওচৰলৈ যাওঁ বুলি ক'লোঁ তাৰপিছত পিন্ধাই লৈ আহিলোঁ চাওক তাৰ পূৰা লৈ আহিলোঁ মানে নহ'লে মানে নাহে আজিকালি তামাম লেভেল হৈ গ'ল আমাৰ পাপু ভাইটি লগ ধৰিলেও নাহে মানে সেইটো কাৰণে আজি পূৰা মিছা কথা কৈ মানে ওচৰলৈ যাওঁ বুলি কৈ পিনি লৈ আহিলোঁ আৰু कैसा लगा मेरा मजाक আৰু আহি এতিয়া আমি যুগতলি চাহ বাগান পালোঁহি যুগতলি চাহ বাগানৰ পৰা গৈ আছোঁ আৰু এইটো মেইন হাই ৰোডটো দেখিছে নহয় আপোনালোকে এইটো মানে কি ৰাজগড়ৰ পৰা যোনটো সোণাৰীলৈ যায় সোণাৰী যোৱা ৰোডতে আছে এইফালে চাওক এইফালে চাইনবোৰ্ড এখন আছে যুগতলি চাহ বাগিচালৈ যোৱা চাইনবোৰ্ডটো আপুনি এই ৰাস্তাটোৰ ফালে দেখিয়ে পাব ৰাস্তাটোৰ কাষতে আছে হনুমান মন্দিৰটো আপোনালোকে যদি আহে নিশ্চয় এবাৰ সোমাই যাব ভাল লাগিব কিন্তু পূৰা বহুত ভাল লাগে মানে মন্দিৰটোত আহি পিনি এতিয়া আমি আহি পালোঁহি ৰাজগড় যুগতলিত থকা হনুমান মন্দিৰটো আৰু হনুমান মন্দিৰটো আজি আপোনালোক দেখুওৱা বুলি ভাবিছোঁ এইফালে মানে
অহাই নাখায়। আমি আছে আপোনালোক কিমান জ্বৰ ন, মন চন ভাল লগা নাছিলে ঘৰত, সেইটো কাৰণে ওলাই আহিলোঁ। আৰু ওলাই আহি আপোনালোকক অলপ দেখুৱা বুলি ভাবিছোঁ। ফুৰি আছোঁ আৰু হনুমান মন্দিৰটো চাই ফুৰিছোঁ কোনফালে কি। আজি আহিছোঁ ন, ফাৰ্ষ্ট টাইমৰ কাৰণে আহিলোঁ। এইটো ৰাজগড়ত থকা, ৰাজগড় যুগতলিত থকা হনুমান মন্দিৰটো। আৰু এইফালে পাপু ভাইটি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত দিনৰ মানে কি মই ইয়াক লৈ আহিলোঁ। আৰু আজিকালি লগ ধৰিলেও নাহে ন, ডাঙৰ মানুহ হৈ গ'ল, সেইটো কাৰণে মানে কি ক'ব হয় গাইছে। লাগিছে ব্ৰ মজা। আৰু আপোনালোকেও আহক, ৰাজগড় যুগতলিতে থকা এইটো হনুমান মন্দিৰ। আৰু হনুমান মন্দিৰটো আমি এতিয়া বিশেষভাৱে পিছবেলা হ'ল ন, বহুত টাইম হৈ গ'ল। এতিয়া মানে কি পিছবেলা হ'ল, তেনেকৈ সেৱা চেৱা তেনেকুৱা কৰা বেছি বিশেষ মানুহ নাই। তথাপিতো আহিছোঁ, আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম আজি। গম পাইছে আপোনালোকে এইকেইদিন ইমান জ্বৰ, মূৰৰ বিষ ন, সেইটো কাৰণে অলপ ওলাই আহিলোঁ, মনটো ভাল লাগিব বুলি ওলাই আহিলোঁ। বহুত দিন ওলাই নাই আহে ন, যদি বহুত দিন সোমাই থাকোঁ ন ঘৰতে, এনেই মনটো বেয়া লাগি থাকে মানে, সেইটো কাৰণে আজি ওলাই আহিছোঁ অলপ মনটো ভাল লাগক বুলি ঘৰৰ পৰা। আৰু আপোনালোকৰ আমাৰ ইয়াতে থকা হনুমান মন্দিৰটো দেখুওৱা বুলি ভাবিলোঁ। এই গছ এজোপাৰ তলত ধুনীয়াকৈ এটা মন্দিৰ আছে। এইটো শিৱ মন্দিৰ চাইড, মজা লাগিছে। চাওঁ না গছজোপাৰ তলত কৃষ্ণহে আৰু কৃষ্ণ ভগৱান। আৰু মানে কি এইবিলাক ন আমি ইমান ওচৰতে আছে, আমাৰ ঘৰৰ ওচৰতে আছে, বেছি দূৰো নহয়। 40 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা। ফাইনেলি 40 কিলোমিটাৰমান হ'ব। আমাৰ ঘৰৰ কাষতে আছে ৰাজগড়। ৰাজগড়লৈ আহিলোঁ আজি, এনেই পিছবেলা ওলাই আহিলোঁ মানে পাপু ভাইটিৰ লগত। আৰু পাপু ভাইটি এইটো কি চাইছে পোৱালি? আগৰ দিনৰ কুঁৱা এটা আছে বোলে, গাড়ী চাওগৈ বলকচোন। এইফালে চাওক, কুঁৱা এটা আছে আগৰ দিনৰ, জালি দি থৈছে ফাইনেলি। ৱাও তামাম দ। আৰু চাওক, আগতে মানে কি এনেকুৱাবিলাকতে তুলিছিলে। চাওক, এইবিলাক ৰছী লগাই পিনি পানী তুলিছিলে মানে। চাওক, হাঁহ পেলাব পোৱালি। আজিকালি চব ডিজিটেল হৈ গ'ল ন, আজিকালি ডিজিটেল হোৱাৰ পৰা পানী টেপৰ পানীহে খায় আৰু গাইছ। কৈছোঁ না পুৰা আপোনালোকেও আহক মানে, কৈছোঁ ইমান মজা লাগিছে মন্দিৰটোলৈ আহিছে। আজি বিশেষকৈ ভিতৰলৈ নোসোমাও বাৰু, বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ অলপ। মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হয় মোৰে কাষত। বহুত টাইম হৈ গ'ল। আৰু এইফালে চাওঁ না বেলি মাৰ যাবলৈ হ'ল মানে, ইমান আন্ধাৰ হৈ গৈছে না, মানে কি ভিডিঅ' কৰি কিবা এটা ভাল লগা নাই মানে। আৰু ফাইনেলি পিছত আকৌ এদিন আপোনালোকক দেখুৱাম আৰু ধুনীয়াকৈ। আজিলৈ ইয়াৰ পৰা সামৰণি মাৰিছোঁ আৰু আগলৈ গৈ আছোঁ ব্লগ গাইছ। আৰু আহি এতিয়া এটা একদম ধুনীয়া জেগাত পালোঁ হৈ গৈছোঁ ন, কিমান মজা লাগিছে এইবিলাক চাওঁচোন। আৰু মানে কি আমি দোকান এখনৰ পৰা কল কিনি লৈছিলোঁ, কৈছোঁ না এইকেইদিন পৰা বেমাৰ জ্বৰত কৈছোঁ না পুৰা দুৰ্বল নিচিনা হৈ আছে, সেইটো কাৰণে জাহাজী কল কিনি লৈ আহিছোঁ। জাহাজী কল কিনি মানে পৰা ৰখিব নোৱাৰিলোঁ আৰু, খাইহে লওঁ ইয়াতে। কল 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 এবিধ ফল, কল খালে গাত হয় হাতী সমান বল। কিন্তু জাহাজী কল খালে বেছি গাত বল নহয় বুলি কৈছে, ভীমকল খাব লাগে তেতিয়া পুৰা শক্তি হয় বুলি। আৰু আমাৰ ককা আইতাহঁতে গম পাইছেনে, পুৰা ভীমকলহে বেছি খাইছিলে মানে, সেইটো কাৰণে পুৰা আগৰ মানুহবিলাক পুৰা শক্তিশালী আৰু তাগত থকা। বৰ বেছি সোৱাদ নাই মানে, কলটো চাগে জাক দি পকাইছিলে নেকি, কিবা দি পিনি পকোৱা নেকি, সেইটো কাৰণে মানে ইমান টেষ্ট নাই খাবলৈ কলটো। তথাপিতো খাইছোঁ আৰু গাইছ, পুৰা কেনেকুৱা লাগিছে কল খাই? ভাল লাগিছে। কল খাই মেলি ওলাই আহিলোঁ আৰু জাষ্ট এতিয়া গৈ আছোঁ ঘৰলৈ বুলি গৈ আছোঁ। আৰু ভিডিঅ'টোনো আজি কেনেকুৱা পালে আপোনালোকে পৰা কমেণ্ট কৰকচোন। আৰু কমেণ্ট কৰিলেহে ভাল লাগে ন, মনবিলাক কমেণ্ট কৰিছে, ৱাও মজা লাগে ন, কমেণ্ট কৰক আপোনালোকে গাইছ। 15 আগষ্টৰ কাৰণে কৈছোঁ ন, পুৰা তাগৰা চেকিন হৈছে মানে এইকেইদিন। কওক ছাৰ, ঘৰলৈ যাওঁ, ঘৰলৈ। যাব ন? অঁ আপুনি তলৰ চেঞ্জ টেপটো কিয় লগোৱা নাই? লগোৱা নাই কিয়? লগালে সেইটো নলগালে ফাইন হয় বুলি জানে নাই আপোনালোকে? আৰু ডকুমেণ্টছবিলাক দেখাওকচোন। এইখন পলিচি, এইখন ইঞ্চুৰেঞ্চ চাই ওচৰতে ঘৰ চাপাগুৰি চাৰিআলি।
টকা জানাই তোমালোকে, হয় হয় ছাৰ, হয় নাই? হয় হে হয়। চৰকাৰ ঘৰত ফাইন এটা দি যাব লাগিব তোমালোকে এতিয়া। ফাইন কাটি দিব তাত। ফাইন কাটিব, তোমালোকে ফাইনটো দিবলৈ গুচি যাবা, ঠিক আছে? চব হৈ গ'ল ছাৰ, চালে কাগজ চালে। ঘৰলৈ যাওঁ। ভিডিঅ' বনাওঁ ইউটিউবত, ইউটিউব আছে মোৰ চেনেল মিষ্টাৰ বসুমতাৰী বুলি। আৰু ফাইনেলি ওলাই আহিলোঁ আৰু মানে কি আমাৰ প্ৰব্লেমটো মানে ক'ত ইয়াতে হৈছিলে, যেতিয়া আমাৰ নাছিলে ন কাউচি মানে ফিটাডাল লগোৱা নাছিলে। 15 আগষ্টৰ কাৰণে মানে পূৰা তাগৰা চেকিন হৈছে, কৈছোঁ নাই গাইছ। আৰু অলপ তেনে ক'লোঁ আৰু সাপে খাতিয়ে হয়, আমি ওচৰৰে হয় বুলি তেনেকৈ এৰি দিলে আৰু ফাইনেলি। रामधेनु हो यहाँ खतुरंगी रंगेरे बुकुते भी